কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ' বৰকৈ ভাইৰেল হৈ আছে। ভিডিঅ'টোত দেখা মতে এজনী ছোৱালী এজন বয়স্ক মানুহৰ লগত বাকবিতণ্ডাত লিপ্ত হৈছে এখন চিটি বাছত। ছোৱালীজনীৰ অভিযোগ যে বয়স্ক সহযাত্ৰীজনে তেওঁৰ শৰীৰৰ আপত্তিজনক অংশত স্পৰ্শ কৰিছিল। যিসকলে ভিডিঅ'টোৰ বিষয়ে নাজানে, মই এটা চমু অংশ ভিডিঅ'টোত দেখাব লৈছোঁ। তাৰপিছত মই এনেকুৱা দুটামান কথা আপোনাক বুজাবলৈ চেষ্টা কৰিম, যিটো বৰ্তমান সময়ত ভাবিব লগা হৈছে। তো আহক ভিডিঅ'টোৰ ফালে আগবাঢ়ো। প্ৰথমতে মই সেই ছোৱালীজনীক অশেষ ধন্যবাদ দিছোঁ, কিয়নো আমাৰ দেশত এনেকুৱা খুব কম সংখ্যক নাৰীহে ওলাব, যি নাৰীয়ে নিজৰ ওপৰত হোৱা নিৰ্যাতন, নিজৰ ওপৰত হোৱা মানসিক শাৰীৰিক যিকোনো নিৰ্যাতনৰ সাহসিকতাৰে প্ৰতিবাদ কৰিছে। কিন্তু মোৰ এনেকুৱা লাগিছে, কিয় বা নাজানো, যে ভিডিঅ'টো কিবা এটা ৰহস্য লুকাই আছে। আৰু সেই বিষয়ে মই এই ভিডিঅ'টোত দুটামান কথা আলোচনা কৰিবলৈ লৈছোঁ। চিটি বাছত যিজন সহযাত্ৰীৰ লগত ছোৱালীজনীয়ে বাকবিতণ্ডা কৰি আছিল, প্ৰকৃত সত্যতা নজনাকৈয়ে যি আন মহিলা সহযাত্ৰী আছে, তেওঁলোকে তাক অবান্তৰ বিভিন্ন ধৰণৰ গালি শপনি পাৰিছিল, বিভিন্ন কথা কৈছিল। যি কি নহওক বাৰু, এজনী ছোৱালী যেতিয়া নিৰ্যাতনৰ বলি হয়, তেওঁৰ প্ৰথম কৰণীয় কি হ'ব লাগে বাৰু? আপুনি কি হ'ব বুলি ভাবে? তেওঁ পুলিচক গৈ কমপ্লেইন কৰিব লাগে, নে এটা ভিডিঅ' বনাই ইউটিউব বা ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিব লাগে? কেৱল TRP বঢ়োৱাৰ কাৰণে নহয়তো, কাৰণ ছোৱালীজনী এক ইউটিউবাৰ হয়, সেইকাৰণে নিজৰ TRP বঢ়াবৰ কাৰণে হয়তো তেওঁ ভিডিঅ'টো প্ৰচাৰ কৰিব পাৰে, এনেকুৱা হ'ব পাৰে, আই এম নট চিয়'ৰ। তথাপিও দ্বিতীয় কথাটো হ'ল, এটা প্ৰকৃত সত্যতা নজনাকৈয়ে মানুহজনে আচলতে কৰিছে কি হৈছে, প্ৰকৃত ঘটনাটো হৈছে কি আছে মনত, তেওঁক প্ৰকৃত সত্যতা নজনাকৈ তেওঁক ক'বলৈতো দিয়ক এটলিষ্ট। তেতিয়াহে সত্য ওলাই পৰিব, সত্যটো ওলাই আহিব। কিন্তু ইয়াৰ বিপৰীতে বৈদ্যুতিক সংবাদ মাধ্যমে কৰে কি, এজন পুৰুষক যদি কোনোবা নাৰীয়ে কয়, মুখৰ কথাতে তেওঁক এজন ভাল চৰিত্ৰৱান লোকৰ পৰা লম্পট সজাই দিব পাৰে বৈদ্যুতিক সংবাদ মাধ্যমে। আৰু মোৰ এনেকুৱা কিয় লাগে নাজানো, আমাৰ সমাজত কেৱল নাৰীৰ মনৰ কথাই শুনা যায়, পুৰুষৰ মনৰ কথা কিয় শুনা নাযায় বাৰু? আচলতে কৰিছে কি, পুৰুষজনে কৰিছে কি, তেওঁৰ মনৰ কথা কিয় শুনা নাযায়? কেৱল নাৰীৰ কথা শুনিয়ে এজন মানুহক বলাৎকাৰী সজাই দিয়ে, লম্পটকাৰী সজাই দিয়ে। আপুনি এই বিষয়ত কি ভাবে? হয়তো আপোনাৰ মোৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব, ইয়াৰ কাৰণে মাত মাতিব লাগিব। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে, মোক ছাপোৰ্ট কৰক, মোৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু আপোনাৰ মতামত তলত কমেণ্ট কৰি জনাওক। তো আহিবলগীয়া নতুন ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।